वेलकाम टू माय चैनल YT ब्लॉग। मैं आহি पालो আজি गुवाहाटीर পৰা नगाँवলৈ। तो आহি पाइছোঁ मरिगाँव सेन्टिगेट। এতিয়া মই বিচাৰি गाड़ी নাই, मैं आगत যাই আছোঁ। जुरियार পৰা गाड़ी आगत पाम। तो आमी रास्तार আগলৈকে যাই আছোঁ। যাৰ পিছত গাড়ীত উঠিম, উঠাৰ পিছত আমি সেই जुरियार ফিল্ডলৈকে যাম। আমি গাড়ী পালোঁ, অলৰেডি আমি গাড়ী বহিম। ঠিক আছে, মই বহিলোঁ আগত। তাৰপিছত আগে কি আছে মই দেখাবলৈ চেষ্টা কৰি আছোঁ। দেখিবলৈ পাইছে যিমানে মানুহবোৰ সব নামাজ পঢ়িবলৈ যাবলৈ সক্ষম হৈছে। যিমান মানুহ দেখা পাইছে সব নামাজ পঢ়িবলৈ যাব। এই গাড়ীৰ ৰস্তাত মানুহবোৰ যাই আছে, এইবোৰ আমি দেখাম দৃশ্যবোৰ। হ'ব পাৰিছে এই সব মানুহ আমাৰ নামাজ পঢ়িবলৈ যাই আছোঁ। আমি দোৱা কৰিব যাতে আমি ভালদৰে নামাজ পঢ়িব পাৰোঁ। দেখিবলৈ পাইছে কিমান মানুহ ভিৰ হৈ আছে। এইবোৰ সব মানুহ নামাজ পঢ়িবলৈ আহি আছে। গাড়ীয়ে গাড়ী পুৰা ভিৰ হৈ আছে। আমি দেখাম আগত কি আছে। দেখিবলৈ পাইছে কিমান মানুহৰ ভিৰ হৈ আছে। চাওক, চাব পাৰিছে। আমি আৰু আগলৈ মাৰিম। আসসালামু আলাইকুম। মই আহি পালোঁ গুৱাহাটীৰ পৰা নগাঁৱলৈ জুৰিয়া পথৰলৈ। আমি আহি আছোঁ, আমাৰ পিছত বহুত মানুহ আহি আছে নামাজ পঢ়িবলৈ। আমি যাই আছোঁ, বেক কেমেৰা দি আমাক আগত দেখাই আছোঁ। দেখিবলৈ পাইছে যে আগত কিমান মানুহ ভিৰ হৈ আছে, যাই আছে। আমিও লগে যাই আছোঁ, উজু কৰি লৈছোঁ আমিও। তো অলপ দূৰ যাব লগা আছে। আমি তাই ফিল্ড পাই যাম। ফিল্ডটো পালে আমাৰ সময় হৈ আছে। লাহে লাহে যাওঁ, নামাজ পঢ়িবলৈ জেগাটো আমি ঠিক কৰি লওঁ, ক'ত পঢ়িব পাৰোঁ আৰু পিছে কি আছে মই দেখাব বিচাৰিম। মই চাব, মই টুপি কিনিব আহিছোঁ। তো মই টুপি ল'ব বিচাৰিছোঁ। কাক বা যদি টুপি নাই তেনেহ'লে মই তাক দিবলৈ বিচাৰিম। চাওঁ 5-6টামান যদি টুপি লৈ কাক দি কিনে যদি হেল্প কৰিব পাৰোঁ তাকে মই ল'ম। অলৰেডি পালোঁ, মই বিচাৰিম ফিল্মত দিবলৈ চেষ্টা কৰিম যাতে তাৰ হেল্প হয়। ঠিক আছে, দেখাবলৈ চেষ্টা কৰিম। মানুহ আহিছে, আহি আছে। তো মই দেখাবলৈ চেষ্টা কৰিম। গেটৰ সন্মুখত আহিছোঁ। এতিয়া মই গেটটো দেখাব বিচাৰিম। তো চাওঁ আৰু আগত কি দেখাব পাৰোঁ। কথা মনে করি আজি অনেক সময় যদি আমি ধৈর্য ধরিতে পারো নিশ্চয়ই আল্লাহ বলছে হাসে একদিন কি অবস্থা হবে মানুহর বলছে মানুহর পাপের বিনিময়ে বলে জীবন পাপ করেছে সেই পরিমাণ তার শাস্তি হব কোনো পাইছে যে আমাৰ নামাজ পঢ়িবলৈ আৰম্ভ কৰাত আৰু বেছি টাইম নাই। তো মানুহ যাৰ মাজত থিয় হৈ আছে, মাশাল্লাহ, আমি সকলোৱে নামাজ পঢ়ি লৈছোঁ। আল্লাহ আমাৰ নামাজ কবুল কৰক, আমিন। এতিয়া ফিল্ডত চাওক কিমান মানুহ আমি দেখাই আছোঁ। অগণন মানুহ, হিচাপ কৰিব নোৱাৰি, অথজতা মানুহ মই দেখাবলৈ চেষ্টা কৰি আছোঁ। দেখি থাকক, মই এতিয়া ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আমি গাড়ী পালোঁ, গাড়ীত উঠি আছোঁ। গাড়ী এৰিব এতিয়া। যাওঁ আমি নগাঁৱলৈ, গুৱাহাটীলৈ আকৌ। ৱেলকাম টু মাই চেনেল YT ব্লগছ। ছাবস্ক্ৰাইব কৰক, লাইক কৰক এণ্ড কমেণ্ট কৰক। বাই বাই। নেক্সট পৰৱৰ্তী আপোনাক দেখাব চেষ্টা কৰিম।